নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইনাদি ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ 3টা বাজি গৈছে, মানে পাছবেলা সময় 3টা 22 হৈছে। আৰু ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট এইকাৰণে নকৰি কাৰণ ঘৰত আলহী আছিলে। চুলি ধুলোঁ, মানে চুলিটো শুকোৱা নাই কাৰণে মেলিছোঁ। এতিয়া শুকাইছে অলপ, মাইনা খোৱালোঁ, ময়ো অলপ শুম এতিয়া। মই ব্লগটো ষ্টাৰ্টহে কৰিছোঁ, কিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। আৰু এইটো ব্লগ সমাপ্ত হ'ব কালিলৈকে মই কৰিম, হয়তো আজি গধূলিও শেষ হৈ যাব পাৰে। যদি গধূলি শেষ নহয় তেতিয়াহ'লে মই কালিলৈ কৰিম, কাৰণ আকৌ আজি গধূলিকৈ আলহী আহিব। কাৰণ ঈদৰ সময়তো মই ঘৰত নাছিলোঁ। ঈদৰ 2 দিনৰ পাছতে মই মোৰ মাৰ ঘৰত গুচি গৈছিলোঁ থাকিবলৈ। তো ঘৰৰ মানুহবিলাক অহা নাছিলে, এতিয়া আহিছে। কালিও আহিছিলে কিন্তু দেখাবলৈ নহ'লে। তো আজি মই যদি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম, যদি নোৱাৰোঁ তেতিয়াহ'লে আজি এইফালে মই কাপোৰ ধুলোঁ। ধোৱাৰ মাত্ৰ ধুই পেলাই মেলাৰ 2 মিনিটমানৰ পাছতে বৰষুণ দি দিলে। অকণমান বতৰটো ফৰকাল কৰিছিলে জাষ্ট, কিন্তু বতাহো মাৰি আছিলে, বৰষুণ দিব যেন লাগি আছিলে। কিন্তু মই ধোৱাৰ কাৰণটো হ'ল আগদিনাখন মই তিয়াই থৈছিলোঁ ধুবলৈ, আগদিনাখন বৰষুণ দিয়াৰ কাৰণেও ধোৱা নহ'লে, সেই একেই কথা হ'ল। আৰু এইফালে মই অকণমান গৈছিলোঁ বৌহঁতৰ ঘৰলৈ সন্ধিয়া সময়ত, কিন্তু আপোনালোকক ৰেকৰ্ড কৰিবলৈ নহ'লে। মুস্কাহঁতৰ ঘৰলৈ গৈছিলোঁ। মুস্কান অকণমান সন্ধিয়া ওলাই গৈ ভাল লাগে, আৰু ওলাই গ'লোঁ কিন্তু পঢ়িবলৈ সময় নাপালোঁ। আহি সন্ধিয়া চাহ খোৱা পৰ্বটো থাকেই, তাতে অকণমান আলহীও আহিছিলে, ওচৰৰ মানুহ দুগৰাকী আহিছিলে। আৰু মই ভাত বনোৱাৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ, কিন্তু আকৌকেইটা সময় মই বনাব নোৱাৰিলোঁ। এফালে মই গধূলি খানাৰ কাৰণে অলপমান দাইল তিয়াই দিছোঁ। দাইল অলপ সৰহকৈ তিয়াইছোঁ, আমি 2টা মানুহৰ কাৰণে একাপ দাইল খাওঁ বুলি ক'লে হৈ যায়, কিন্তু দাইলটো ডাঠ হ'লে ভাল লাগে, সেইকাৰণে মই অকণমান বেছিকৈ দিলোঁ। ইয়াত কম দেখাইছে কিন্তু বহুত সৰহকৈ আছে। আৰু দাইলখিনি মই অকণমান তিয়াই দিছোঁ, কাৰণ সিজিবলৈ তেতিয়া বেছি সময় নালাগে। কুকাৰত নবনাওঁ, মই কুকাৰত দাইল বনালে ভাল নাপাওঁ, সেইকাৰণে নবনাওঁ। আৰু এইফালে সন্ধিয়া খোৱা চাহ কাপ প্লেটখিনি মই অকণমান ধুই দিছোঁ। আৰু মই কাঁহী বাতি কেতিয়াও গুটিয়াই থৈ নিদিওঁ, লগালগ ধুই দিওঁ, নহ'লে বহুত লেতেৰা হৈ যায় মানে লেতেৰা দেখায়, সেইকাৰণে মই লগালগেই ধুই দিওঁ। আৰু কাৰণ ভাতকেইটা পাতি ল'লোঁ, আলহীৰ লগত কথা পাতি থাকোঁতে দেৰি হ'ল, সেইকাৰণে মই ভাতকেইটা পাতি কাঁহী বাতিকেইটা ধুই ল'লোঁ। আৰু কাঁহী বাতিকেইটা ধুই পেলাই মই পানী আগত দেখাইছোঁ, আগৰ ভিডিঅ'ত যে মই পানী এনেকৈ জমা কৰি থওঁ, কাৰণ মই পানীৰ ব্যৱস্থাটো কৰা হোৱা নাই। আৰু এইকেইটা মই ইয়াত কাঁহী বাতিকেইটা ধুই মই তাতে থওঁ বইলটো, যাতে পানীটো নিগৰে। আৰু এইফালে মই 2টা ডাঙৰ এটা সৰু আৰু এটা ডাঙৰ আলু চিলাই লৈছোঁ, কাৰণ আলু পিটিকা খাম বুলি ভাবিছোঁ আজি। পৰাপক্ষত আলু পিটিকা ৰাতি নাখায় মানুহে, কিন্তু আজি খাবলৈ মন গ'ল। এটা ডাঙৰ আৰু এটা সৰু আলু কাটি পেলাই মই দাইলৰ লগতে বনাম বুলি ভাবিছোঁ, মানে দাইলতে দি দিম, একেলগে সিজিব, এক্সট্ৰাকৈ বইল নকৰোঁ। তো এই 2টা আলু মই চিলাই লৈছোঁ। আলু পিটিকা খাই কোনে কোনে ভাল পায় কমেণ্ট কৰিব। মোৰ আলু ফেভাৰিট হয়, আৰু আলুটো ফেভাৰিটটো হয় আলু পিটিকা বুলিয়ে নহয়, যিকোনো বস্তুতে আলুটো দিলে ভালেই লাগে। এইটো বইলত মই আলু মানে যিকোনো চিলালে, নহৰু আদা পিঁয়াজ আলু এইবিলাক চিলালে মই ইয়াতে ৰাখোঁ জাবৰখিনি, আৰু ৰাতিপুৱা পেলাই দিওঁ, কাৰণ আমাৰ বেলেগ বিশেষ জাবৰ হোৱা নহয়, ডাষ্টবিন আছে, হ'লেও মানে পৰাপক্ষত ইয়াতে থওঁ। আলুকেইটা সৰু সৰুকৈ কাটি মই দাইলখিনিতে থৈ দিছোঁ, যিহেতুকে দাইলতে একেলগে উতলাম। এইফালে মই কুকাৰত ভাতটো পাতি দিওঁ বুলি ভাবিছোঁ। এইখিনিতে এটা কথা কওঁ, কুকাৰটো অকণমান প্ৰব্লেম দি থাকে, ৰাবাৰ পেইনডালে। হয়তো ৰাবাৰ পেইনডালে চাগে পটককৈ লাগি নাযায়। মানুহ এগৰাকী ক'লে ওচৰৰ, যে বনাই অভ্যাস কৰিবা, তেতিয়া ক্লিয়াৰ হ'ব বুলি ক'লে। তো মই বনাই 2 দিন হৈছে বনোৱা, কিন্তু হোৱা নাই একেই, লগাই পাৰিছোঁগৈ। পটককৈ আনকালে লগাব নোৱাৰোঁ, এতিয়া হৈছেগৈ, অকণমান সময় লাগে। আৰু তাতে এইটো অকণমান ডাঙৰ কুকাৰ, সেইকাৰণে আমি বনোৱা নহয়, আলহী আহিলে বা মানুহ 2টা বেছি থাকিলে। এইফালে মই দাইলো পাতি দিলোঁ, আনকালে মই দাইল কেৰাহীত পাতোঁ, আজি চচটোতে পাতিলোঁ। আৰু এয়া পিঁয়াজ মই দাইলত দিবলৈ আৰু আলু চাটনিত দিবলৈ সৰু সৰুকৈ কাটি লৈছোঁ। এনেই দাইল মই নহৰু বা পাঁচফোৰণ, মেথি গুটি এইবিলাক দিয়ে তেল মাৰোঁ, কিন্তু আজি ভাবিলোঁ পিঁয়াজ দিয়ে মাৰোঁ, খাই চাওঁ। আৰু বহুতে মাৰে হয়তো। আৰু লগতে আলু চাটনিত দিবলৈও কাটি লৈছোঁ তেল পিঁয়াজ।
পিঁয়াজ কাটি ৰেডি। তাৰপাছত এইফালে কুকাৰত মই ভাত পাতিলোঁ আৰু এইফালে দাইলো হৈ গ'ল প্ৰায়। দাইল পূৰা সিজি গ'ল, আলু সিজিলে। তাৰপাছত মই আলুখিনি এখন প্লেটত নমাই দিম, এখন চুৰি দি। যিহেতুকে আলুখিনি মই একেলগে বাগাৰ নিদিওঁ, আলুখিনি চাটনিৰ কাৰণেই দিছিলোঁ। আৰু এখন চুৰি দি মই নমাই দিছোঁ। ধুনীয়াকৈ সিজি যায়। এনেকৈ হ'লে আকৌ বেলেগকৈ আলুখিনি বইল কৰিব নালাগে। সেইকাৰণে ইয়াতে আপোনালোকেও দি দিব পাৰে যদি আপোনালোকে তেনেকৈ নকৰে। একো নহয়, ভালদৰে নিমখটো সোমাই খায়ো ভাল লাগে, দাইলত এটা ফ্লেভাৰো আহে। তাৰপাছত মই আলুখিনি পিঁয়াজখিনি মই ভাজি পেলাইহে আজি আলুখিনি চাটনি কৰিম। এইফালে দাইলত মই অকণমান ঘুটনি মাৰি ল'লোঁ, কাৰণ দাইলখিনি ভালকৈ গুৰি হৈ গ'ল। এইফালে পিঁয়াজ দিয়া দাইল বাগাৰ মাৰি আদায়। বৈ লৈ লেকচাৰ মাৰি আছিলোঁ। তাৰপিছত আজি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। নেক্সট ব্লগত ভালদৰে দেখাবলৈ চেষ্টা কৰিম। আৰু ইমানতে সামৰণি মাৰিছোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব।